কারাপশন কৰা মানুহ আমাৰ মণ্ডলৰ সভাপতি মানি ল'ব নোৱাৰে বুলি আমাৰ কাৰ্যকৰ্তা বিলাকে ডিমাণ্ড দি আছে। আজিৰ এই প্ৰেছ মিটত উপস্থিত আছে মই হল কচুগাঁও মণ্ডলৰ অন্যতম সেক্ৰেটাৰী, লগত আছে অফিস সেক্ৰেটাৰী, তাৰপিছত শক্তি কেন্দ্ৰ ইনচাৰ্জ, আৰু আছে প্ৰদীপ মুৰ্মু আমাৰ যুৱ মৰ্চা এসসি মৰ্চা প্ৰেসিডেন্ট, ওবিসি মৰ্চা প্ৰেসিডেন্ট, সরি মাইনরিটি মৰ্চা প্ৰেসিডেন্ট, যুৱ মৰ্চা প্ৰেসিডেন্ট। বহুত দুঃখিত, যেটো আগৰ হোৱা আছিল এইটো যদি খাটি লয় তেতিয়াহ'লে আমাৰ সংগঠন কেনেকুৱা চলিব এইটো লৈ আমাৰ মনত দুখ পাইছে, আমাৰ কাৰ্যকৰ্তা বিলাক বহুত দুখ পাইছে। যেটো স্বপন दैमारी তাৰ বহুত কেলেংকাৰী আছে আগৰ পৰাই। কেলেংকাৰীটো হল যোৱা 2021 বিধানসভা ইলেকশনত স্বপন दैमारीয়ে আমি বিজেপি আৰু ইউপিপিএল দুটা মাজত এলায়েন্স যেটো আমাৰ কেণ্ডিডেট আছিল এইটো বাদ দি পেলাই নতুনকৈ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট মহেশ্বৰ ব্ৰহ্মক দিছিল। এই সময়ত আমাৰ স্বপন दैमारी ডাঙৰীয়া আছিল আমাৰ কচুগাঁও মণ্ডলৰ যুৱ মৰ্চা প্ৰেসিডেন্ট, আৰু লগত আছিল বিষ্ণুচৰণ বসুমতাৰী, এই ডাঙৰীয়া আছিল আমাৰ এসটি মৰ্চাৰ সভাপতি। এই দুজন মানুহে আমাৰ এলায়েন্স পাৰ্টি বাদ দি পেলাই নিজৰ স্বাৰ্থৰ কাৰণে এই দুজন মানুহে মানে নিৰ্বাচনী প্ৰচাৰ চলাইছিল, ইণ্ডিপেণ্ডেণ্ট হয়। বিভূতি বৰগয়াৰীৰ নেতৃত্বত হৈছে। বিভূতি বৰগয়াৰী হল ৰাজ্যিক এক্সিকিউটিভ মেম্বাৰ তথা আমাৰ 2 নং দতমা সমষ্টিৰ এডিআৰ। এই মানুহজনে ষড়যন্ত্ৰ কৰি তাক আনিলে, উপৰ লেভেলত গম নাপাও এই কেনেকৈ ষড়যন্ত্ৰ কৰিছে। তাৰপিছত যিদিনা 13 তাৰিখত আমি মণ্ডল সভাপতি লৈ আমাৰ মণ্ডল অফিসত যেটো ফেনেল লিষ্টৰ কাৰণে এডিআৰ এমআৰ লগতে আমাৰ মণ্ডল সভাপতি, তাৰপিছত ডিস্ট্ৰিক্টৰ যেটো সম্পাদক, সাধাৰণ সম্পাদক ইহঁতে আহিছিল। এই সময়ত অফিসত অলপ কাজিয়া হৈছিল, এইটো লৈ পেলাই যেতিয়া মিটিং শেষ হোৱাৰ পিছত আমি ঘৰত ঘূৰি যোৱা সময়ত আমাৰ মণ্ডল যুৱ মৰ্চা প্ৰেসিডেন্টক ভৰাগুৰিত ইহঁতে মাৰপিট কৰিছিল, লোহা ৰড লৈ মানে এটেম্প টু মাৰ্ডাৰ কৰিব বিচাৰিছিল। এই সময়ত ভৰাগুৰি আমাৰ আউটপোষ্টৰ পুলিচ আৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰি লৈছিল। তাৰপিছত আমি এফআইআৰ দিব বিচাৰিছিল, কিন্তু এফআইআৰ দিব পৰা নাই। এইটো মিউচুৱেল কৰি ল'ম আমাৰ নিজৰ পাৰ্টি মানুহ বুলি আমি এইটো এফআইআৰটো কৰা নাই, মিউচুৱেল কৰি লৈছে আমি। এইটো আমাৰ এই যে আছে আপোচনামা আছে ইয়াতে কাগজ চাবি আপোনালোকে, আৰু আমাৰ এইটো চাব। তাৰপিছত আমি এইটো লৈ ৰাজ্যিক যুৱ মৰ্চা প্ৰেসিডেন্ট লৈকে এইটো দিয়া হৈছিল, এইটোৰ ব্যৱস্থা আমাক কৰা নাই। ৰাজ্যিক সভাপতিক আমি কৈছিলো, যুৱ মৰ্চা সভাপতিক এইটো আমাক সোনকালে বিচাৰ লাগে। হয়, আমি নাজনাকৈ বনোৱা হৈছিল, যেটো অলৰেডি আমাৰ 18 তাৰিখত ওলাইছিল ডিচেম্বৰত। এইটো কাটি পেলাই বিভূতি বৰগয়াৰীয়ে এইটো ষড়যন্ত্ৰ কৰি স্বপন दैमाৰীক লৈ আহিছে। যেটো আমাক যেটো স্বপনক বাদ দি পেলাই বেলেগ নতুন সভাপতিও আহিলেও আমি কাম কৰিম, কিন্তু কথা হল স্বপন যেতিয়ালৈকে আছে আমি বিজেপি হৈ আমি একো কাম নকৰো, খালি আমি বহি থাকিম। যে যোৱা আপনার 18 তারিখত 18 ডিসেম্বর 2024 তারিখত রমাকান্ত ব্রহ্মর সভাপতি হয়ে আমার মন্ডল কচুগাঁও মন্ডলের সভাপতি হিসেবে নির্বাচিত এখন আমি পত্র পাইছিল। কিবা কাৰণবশত হঠাৎ আকৌ যোৱা 25/2/2025 চনত স্বপন दैमारी নাম ওলাইছে। এইটো লৈ পেলাই আমাৰ কৰ্মীৰ মাজত বহুত দুখ লাগিছে। কি হল মানে এজন সভাপতিৰ নাম 2 মাহ আগত ওলাল, হঠাৎ আমি নজনাকৈ কৰ্মী নজনাকৈ বেলেগকৈ এজন সভাপতি আকৌ ওলাই গল। এইটো লৈ পেলাই আমাৰ মাজত বহুত দুখ আৰু পৰিতাপৰ বিষয় আজি মানে আমি প্ৰকাশ কৰিব বিচাৰিছো। আৰু এই চেগত আমি ক'ব বিচাৰিছো যে আমাৰ
কুচুগাঁও মণ্ডল ইমান ধুনীয়াকৈ চলি আছে। আমি যিমান দিনৰ পৰা বিজেপি কৰি আছো, ইমান দিনৰ পৰা আমাৰ কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি হোৱা নাছিল। হঠাৎ কৰ পৰা কেনেকৈ আমাৰ এই বিতৰ্কৰ সৃষ্টি হ'ল, এইটো আমাৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ মানে সভাপতি সম্পাদকসকলে চালি জাৰি চাই কিনে যাতে আমাৰ এইটো ঠিক কৰি দিয়ে, এইখিনি আমাৰ আহ্বান জনাইছো। আৰু এই হিচাপতো মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতকো মই অনুৰোধ জনাইছো, আমাৰ এই মণ্ডলখনৰ যি সমস্যা আছে উনি অতি সোনকালে তদন্ত ক্ৰমে আমাৰ এইটো সমাধান কৰি দিয়ে যাওক।